Hello everyone, সকলোকে মোৰ ক্লাছলৈ স্বাগতম আৰু আজি আমি কৰিম আমাৰ গুটেই ইন্ডিয়ান পলিটিৰে ইম্পৰ্টেন্ট টপিক আৰু হেতু হৈছে ফান্ডামেন্টাল ৰাইটস আমি জানো যে ফান্ডামেন্টাল ৰাইটসৰ কিবা নহয় কিবা এটা প্ৰশ্ন আমাক সুধে যিকোনো পৰীক্ষাতে এতিয়া বেসিকলি ইম্পৰ্টেন্ট হৈ আছে আমাৰ এপিএসসিৰ কাৰণে ফান্ডামেন্টাল ৰাইটসৰ কোনোবা এটা নহয় কোনোবা এটা সুধিবই So fundamental rights or আমি গুটেই কোৱেশ্চন খিনি আজি ডিসকাস কৰিম ওকে সো ফান্ডামেন্টাল ৰাইটস বুলি গলে আমি অসমীয়াত কি বুজো মৌলিক অধিকাৰ আৰু এই আমাৰ কোনটো পাৰ্টত আছে আমাৰ সংবিধানৰ পাৰ্ট 3 ত আমাক মৌলিক অধিকাৰৰ বিষয়ে কোৱা হৈছে আৰু আৰ্টিকল আমাৰ কিমানলৈকে আছে আমাৰ আৰ্টিকল আছে 12 ৰ পৰা ৰাইট ওকে 12 ৰ পৰা 35 লৈকে ঠিক আছে সো আমি আৰম্ভ কৰো তেতিয়া হলে ওকে সো এই ক্লাছৰ যদি পিডিএফ তোমালকে বিচাৰা তেতিয়া হলে টেলিগ্ৰামত জয়েন কৰি লবা এটা স্ক্যানাৰটো দি দিয়া হৈছে কিউআৰ কোডটো দি দিয়া হৈছে স্ক্যান কৰি পেলাই জয়েন কৰিব পাৰিবা আৰু ইনষ্টাগ্ৰামত যদি মোৰ লগত জয়েন হ'ব বিচাৰা বা কিবা কোৱেশ্চন থাকে কিবা সুধিব থাকে তেতিয়া হলে এই কিউআৰ কোডটো তোমালকে স্ক্যান কৰি পেলাই জয়েন হ'ব পাৰিবা ওকে সো এটা আমাক ফাৰ্স্ট কোৱেশ্চন সুধিছে আৰ্টিকল 32 ৰ কথা ওকে So article 32 আমাৰ ফান্ডামেন্টাল ৰাইটসৰ বিৰাতে ইম্পৰ্টেন্ট এটা আৰ্টিকল হয় আৰু ইয়াতে কি বুলি কৈছে আমাক প্ৰশ্নটো কি সুধিছে যে article 32 of the Indian Constitution is related to ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদ কাৰ সৈতে জড়িত হৈ আছে Option is a right to constitutional remedies, pardoning power of president, impeachment procedure of the president, impeachment of Supreme Court and High Court judges. Amak Article 32 ki dia hoise amak সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ okay right to constitutional remedies. আমাৰ যে ফান্ডামেন্টাল ৰাইটস সমূহ দিছে হে ফান্ডামেন্টাল ৰাইটস সমূহ যদি আমাৰ ভায়োলেশন হয় আমি যে সুপ্ৰিম কোৰ্টলে যাব পাৰো হে জুৱাৰ অধিকাৰটোক আমাক কোনটো আৰ্টিকলে দিছে আৰ্টিকল 32 এ দিছে okay তাৰ মানে আমাৰ ফান্ডামেন্টাল ৰাইটস যদি ভায়োলেশন হয় আমি সুপ্ৰিম কোৰ্টলে যাব পাৰো হেতু আমাৰ তাৰমানে ফান্ডামেন্টাল ৰাইটস হয় আৰু হেতুক আমাৰ কোনে দিছে আৰ্টিকল 32 এ দিছে ওকে মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল আমাৰ ফান্ডামেন্টাল ৰাইটসৰ আৰু ইয়া কি বুলি কোৱা হৈছিল আমাৰ এই আৰ্টিকল 32 হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি কোৱা হয় ওকে মনত ৰাখিবা কেতিয়াবা পৰীক্ষাত আহিব পাৰে কি বুলি কলো মই হাৰ্ট এণ্ড সোল আৰু কেতিয়াবা খুধে যে অকল সোল বুলি কাক কোৱা হয় আমাৰ সংবিধানৰ সোল বুলি আৰু হেতু আমাৰ কি হ'ব প্ৰিয়াম্বল কিন্তু হাৰ্ট এণ্ড সোল বুলি ক'লে আমাৰ আৰ্টিকল 32 আৰ্টিকল 32 কাৰ লগত জড়িত তেতিয়া হলে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ নেক্সট টু দিছে আমাক ৰাইট টু এডুকেশ্যন ইন আৱাৰ কান্ট্ৰি ইজ এ ড্যাশ ৰাইট বুলি কৈছে আমাৰ দেশত শিক্ষাৰ অধিকাৰ হৈছে এটা ড্যাশ অধিকাৰ কিহৰ অধিকাৰ এ কৈছে পলিটিক্যাল বি কৈছে ফান্ডামেন্টাল সি কৈছে সোশ্যাল আৰু ডি কৈছে লিগ্যাল আমাৰ দেশত আসলতে যোনটো শিক্ষাৰ অধিকাৰ হে অধিকাৰটো আমাৰ কি হয় ফান্ডামেন্টাল ৰাইটস হয় ওকে কোনটো আৰ্টিকলৰ আন্ডাৰত 21A এৰ আন্ডাৰত আমাক কি দিছে ফান্ডামেন্টাল ৰাইটস দিছে শিক্ষাৰ কাৰণে ৰাইট আৰু কেতিয়াবা আমাক এজ টু সুধে কোনবিলাক লৰা ছোৱালীক দিয়া হৈছে 6 ৰ পৰা যোনটো বাচ্চা 6 ৰ পৰা 14 এজৰ ভিতৰত থাকে তেখেতলোকৰ কি আছে ফান্ডামেন্টাল ৰাইটস আছে এডুকেশ্যনৰ ক্ষেত্ৰত Next to this, according to which fundamental right all persons are equal before law. Ama khudise tolor kuntu rights or mote ainor sokut hokolu homan hoy buli koise hokolu byakti homan hoy. Kuntu maulik odhikar onusori hokolu byakti ainor agot homan. Option right to freedom, culture and educational rights, right to equality, right against exploitation. Answer ki hobo amar right to equality. Okay, so right to equality under কি হয় বুলি কৈছে আমাৰ আইনৰ আগত সকলো মানুহ সমান right to equality article যেটো 14 হয় হে 14 টোৱে আমাক কি বুলি কয় equality before law and equal protection of law বুলি কয় okay next how many fundamental rights are mentioned in the Indian constitution আমাক সুধিছে আমাৰ ভাৰতীয় সংবিধানখনত কিমানটা fundamental rights অক মেনশন কৰা হৈছে 5টা 6টা 7টা আৰু 8টা আমাৰ আনসাৰ কি হ'ব 6 okay 6টা ৰাইটস আছে আগতে কিন্তু সংবিধানখন অৰিজিনালি যেতিয়া বনাইছিলে তেতিয়া আমাৰ ৰাইটস কেটা আছিল 7টা ওকে কিন্তু এতিয়া বৰ্তমান 6টা আছে কিয় কাৰণ এটা ৰাইটস ৰাইট টু প্ৰপাৰ্টি ৰাইট তা কি কৰা হৈছিল আমাৰ ফান্ডামেন্টাল ৰাইটসৰ পৰা লৈ যোৱা হৈছিল ওকে নেক্সট according to fundamental rights abolition of untouchability is a কৈছে যে ফান্ডামেন্টাল ৰাইটসৰ মতে abolition of untouchability কি ৰাইটস হয় কাৰ আন্ডাৰত আহে এই যে আমাৰ 6টা ৰাইটস আছে এই ৰাইটস খিনিৰ ভিতৰটো আৰু সৰু সৰুকে আমাক এটা আৰ্টিকলৰ আন্ডাৰত ৰাইটস দিয়া হৈছে ৰাইট সো আমাক হেতুই খুদিছে right to equality right against exploitation right to freedom of religion right to constitutional remedies answer কি হ'ব untouchability abolition of untouchability মানে অস্পৃশ্যতা বিলুপ কৰা অস্পৃশ্যতা নাইকিয়া কৰা হেতু আমাৰ কি হয় right to equality ৰ আন্ডাৰত আহে আৰু আৰ্টিকল কি আমাৰ 17 বহুত বাৰ সুধিছে এই আৰ্টিকলটোৰ কথা যে abolition of untouchability কোনটো আৰ্টিকলে কয়
Okay, so monot rakhiba abolition of untouchability right to equality under ahe aru article kuntu hoy amar 17 hoy. Next koise the right to education was added to the fundamental rights of the Indian Constitution through. So amar শিক্ষাৰ যোনটো অধিকাৰ বা ৰাইট টু এডুকেশ্যন আমি হেতু কলো যে আমাৰ 21 এৰ আন্ডাৰত আছে বুলি ৰাইট কিন্তু এই ফান্ডামেন্টাল ৰাইটস টু আমাৰ একেবাৰে অৰিজিনালি নাছিলে পিছত ইয়াক এমেন্ড কৰি পেলাই এড কৰা হৈছে হেতুৱে খুদিছে আমাক যে কোনটো এমেন্ড কৰি পেলাই আৰু আনসাৰ কি হ'ব আমাৰ মই গোটেইখিনি নপঢ়ো আনসাৰ হ'ব আমাৰ 86th এমেন্ডমেন্ট এক্ট 2002 ওকে এই 86th বাৰ যেতিয়া এমেন্ড কৰিছিল আমাৰ সংবিধানখন সেই এমেন্ডমেন্টটোৱে আমাৰ 21 এক্ট fundamental rights হিচাপে দিছিলে ইয়াৰ আগতে ই কি আছিল আমাৰ ডিপিএসপি আছিল মানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি আছিল ওকে আৰু ডিপিএসপি ৰ কোনটো আৰ্টিকলৰ আন্ডাৰত আছিল 45 হেতু মনত ৰাখিবা কেতিয়াবা খুধে ওকে নেক্সট when a proclamation of emergency is in operation the right to move a court for enforcement of all fundamental rights remains suspended except কি বুলি কৈছে আমাৰ যেতিয়া ইমার্জেন্সি হৈ থাকে তেতিয়া আমাৰ পৰা ফান্ডামেন্টাল ৰাইটস খিনিক লৈ যাব পাৰে ৰাইট সাসপেন্ড কৰিব পাৰে কৈছে যে কিন্তু কেটামান এনেকুৱা আৰ্টিকল আছে যাক সাসপেন্ড কৰিব নোৱাৰে আৰু সেই গেটা কোন কেটা বুলি কৈছে আৰ্টিকল 20 and 21 আৰ্টিকল 21 and 22 আৰ্টিকল 19 and আৰ্টিকল 20 নে আৰ্টিকল 15 and আৰ্টিকল 16 সো আনসাৰ কি হ'ব আমাৰ আৰ্টিকল 20 আৰু 21 ওকে সো কি হ'ব আৰ্টিকল 20 আৰু 21 নেক্সট কৈছে Which one of the following articles lays down that no citizen can be denied the use of wells, tanks and bathing ghats maintained out of state funds? So, etu kunba ebar amar porikhat khudisile je koise je kuntu articleor underot কোনো নাগৰিককে ৰাজ্যৰ ধনৰ পৰা মানে চৰকাৰৰ ধনৰ পৰা ৰক্ষণাবেক্ষণ দিয়া কূপ টেংক গাধুৱা ঘাট আদিৰ পৰা বঞ্চিত কৰিব নোৱাৰে মানে সৰকাৰি যোনবিলাক বস্তু থাকে হেবিলাক ইউজ কৰিবলে ৰখাব নোৱাৰে কোনটো আৰ্টিকলে দিছে হেতু দিছে আৰ্টিকল 14 আৰ্টিকল 15 আৰ্টিকল 16 আৰ্টিকল 17 আনসাৰ কি হ'ব আৰ্টিকল 15 ওকে আৰ্টিকল 15 ৰ আন্ডাৰত কি কৰা হৈছে এই বস্তুটো আমাক দিয়া হৈছে যে কাকুনুকে ৰখাব নোৱাৰে সৰকাৰি প্ৰপাৰ্টি ইউজ কৰাৰ পৰা ওকে নেক্সট the right to form association and union is a right আমাৰ কি আছে সংস্থা আৰু সংঘ গঠনৰ অধিকাৰ আছে আৰু সেই ৰাইটটো কি ৰাইট হয় বুলি কৈছে guaranteed to everybody to freedom guaranteed to citizen only to equality before the law to life and personal liberty কাক দিছে সকলোৰে বাবে দিছে নে কেৱল আমাৰ ভাৰতৰ নাগৰিকৰ কাৰণে দিছে নে আইনৰ আগত সমতা নে জীৱন আৰু ব্যক্তিগত স্বাধীনতাক লৈ পেলাই দিছে আনসাৰ কি হ'ব আমাৰ to freedom guaranteed to citizen only ওকে আমাৰ মানুহক কি কৰি আমাৰ ভাৰতৰ সিটিজেনকহে অকল কি দিছে এই ৰাইট টু ফৰ্ম এছ'চিয়েচন বাই ইউনিয়ন টু দিছে ওকে নেক্সট which of the following articles state the abolition of titles so আমাৰ abolition of untouchability আৰু abolition of titles এই দুটা পৰীক্ষাত বহুত উঠে মনত ৰাখিলো বাই হাৰ্ট কৰিলো abolition of titles আমাক কোনে দিছিলে উপাধি বিলুপ্তিকৰণ আমাক কোনটো আৰ্টিকলে দিছিলে আৰ্টিকল 18 আৰ্টিকল 17 আৰ্টিকল 15 আৰ্টিকল 16 আনসাৰ আমাৰ কি হ'ব আৰ্টিকল 18 okay abolition of title disile amak 18 e aru 17 e ki disile amak abolition of untouchability right aru 15 e ki disile no discrimination on the ground of race caste sex place of birth okay tenekwa aru 16 e ki disile amak equality of opportunity in the matter of public employment okay public employment or khetrot hokolure ki ase equal opportunity ase boli koisile amak article 16 e next in which articles of the Indian Constitution are the fundamental rights described আমাৰ সংবিধানৰ কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলৈ লৈকে আমাক মৌলিক অধিকাৰৰ কথা বৰ্ণনা কৰা হৈছে বুলি কৈছে আৰ্টিকল 11 to 32 আৰ্টিকল 9 to 15 আৰ্টিকল 12 to 35 আৰ্টিকল 2 to 15 আনসাৰ কি হ'ব সি আৰ্টিকল 12 to 35 নেক্সট আৰ্টিকল 22 states so আৰ্টিকল 22 এ কিহৰ কথা কয় বুলি সুধিছে আমাক protection in respect of conviction for offenses right to elementary education protection of life and personal liberty D koise protection against arrest and detention in certain cases aru yar answer to ki hobo D okay article 22 e amak ki boli kihor karone protection dise against arrest and detention in certain cases okay byaktik jodi kono bai greptar koribo ahe police ba atok koribole ahe tetia tar against ot ki amar hobidha ase ki protection ase he protection khini amak dise article 22 next which of the following articles of the Indian Constitution contain the right to religious freedom আমাৰ কি আছে ধৰ্মৰ স্বাধীনতা আছে ৰাইট
আমি যোনটো ধৰ্মই আমি প্ৰেক্টিছ কৰোঁ বুলি ভাবো প্ৰপগেট কৰোঁ বুলি ভাবো আমি পাৰো আমাৰ সম্পূৰ্ণ অধিকাৰ আছে হেতু কৈছে আমাক কোনটো আৰ্টিকেলৰ আন্ডাৰত দিছিলে ৰাইট টু ৰিলিজন 25 to 28 29 to 30 30 to 35 নে 23 to 24 আনসাৰ কি হ'ব আমাৰ ভাৰতীয় সংবিধানত আসলতে আমাৰ ৰাইট টু ৰিলিজিয়াছ ফ্ৰীডম 25 ৰ পৰা 28 ৰ ভিতৰত দিছে ওকে নেক্সট in which part of the Indian constitution the fundamental rights are provided আমাৰ সংবিধানৰ কোনটো পাৰ্টত আমাক ফান্ডামেন্টাল ৰাইটস খিনি প্ৰভাইড কৰিছে মই একদম ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে কৈছিলো পাৰ্ট 3 দিছে ৰাইট পাৰ্ট 1ত আমাৰ কি দিছে নেমস আছে right আমাৰ state home or immediate home then আমাৰ second part to কি আছে citizenship আছে third part to আমাৰ fundamental rights আছে fourth to কি আছে আমাৰ DPSP আছে 4A to আমাৰ কি আছে fundamental duties আছে right আৰু 5 to আছে আমাৰ union government আৰু 6 to আছে আমাৰ কি state governments হেই ছটা part মনত ৰাখিবা next হৈছে the concept of fundamental rights in the Indian constitution is borrowed from আমাৰ সংবিধানৰ ম্যাক্সিমাম প্ৰভিজনে কি কৰিছে বৰো কৰিছে ৰাইট আমাক এটা খুদিছে যে ফান্ডামেন্টাল ৰাইটস সমূহ কৰ পৰা বৰো কৰিছে কৰ পৰা ধাৰে লৈছে ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইটস আমেৰিকান কনস্টিটিউশন both A and B none of the above আনসাৰ কি হ'ব আমেৰিকান কনস্টিটিউশন ওকে ইউএছ ৰ যোনখন বিল অফ ৰাইটস আছে তেখেতলোকৰ তাৰ পৰা কি কৰা হৈছে আমাৰ এই ফান্ডামেন্টাল ৰাইটস খিনি বৰো কৰা হৈছে নেক্সট The writ of habeas corpus is a remedy provided under which article of the Indian Constitution? Eta amak writs or kotha khudise aru itor naam to ki boli koise habeas corpus okay aru khudise he rights to amak kuntu article or under provide korise amar actually article 32 ৰ under কি কৰিছে আমাক পাঁচটা writs দিছে ঠিক আছে কেতিয়াবা হেতু আহে যে কেটা writs দিছে কেটা দিছে পাঁচটা আৰু হে কেটা কি habeas corpus mandamus prohibition certiorari আৰু coa warranto okay so এই পাঁচটা writs আমাক কোনটো আৰ্টিকেলৰ আন্ডাৰ দিছে 32 ঠিক আছে next the right to equality right to freedom right against exploitation right to freedom of religion cultural and educational rights and a right to constitutional remedies egida amar ki hoy guteketa fundamental rights hoy koise je are the classifications of fundamental rights based on a rights keta ki kora hoise classify kora hoise nohoy jano iar bhitorot ako keta man rights ase iar bhitorot ase tahato kihor basis of classify kora ase korise amak hetu hudise nature duration importance ne age answer কি হ'ব নেচাৰ ওকে তাহাতৰ প্ৰকৃতিক লৈ পেলাই কি কৰিছে আসলতে নেচাৰটো কেনেকুৱা তাক লৈ পেলাই ক্লাসিফাই কৰা হৈছে নেক্সট the right to property has been eliminated from the list of fundamental rights by which amendment act মই কৈছিলো ন আমাৰ প্ৰথম অৰিজিনাল সংবিধানখনত সাতটা ফান্ডামেন্টাল ৰাইটস আছিল কিন্তু পাছত কি কৰা হৈছে এটা ইয়াৰ পৰা লৈ যোৱা হৈছে আৰু হেতু আমাৰ কি আছিল ৰাইট টু প্ৰপাৰ্টি ওকে ৰাইট টু প্ৰপাৰ্টি আৰু খুদিছে হে ৰাইট টু প্ৰপাৰ্টি টু কোনটো এমেন্ডমেন্টে লৈ গৈছিলে এটো পৰীক্ষাত খুদিছে বহুতবাৰ 44th constitutional amendment 73rd amendment 46th amendment 82nd amendment answer কি হ'ব আমাৰ 44th constitutional amendment কি কৰিছিলে ৰাইট টু প্ৰপাৰ্টিক আমাৰ ফান্ডামেন্টাল ৰাইটছৰ পৰা লৈ গৈছিলে আৰু এতিয়া কি ৰাইটছ হয় লিগ্যাল ৰাইটছ ওকে লিগ্যাল ৰাইটছ কোনটো আৰ্টিকেলৰ আন্ডাৰত আছে এতিয়া বৰ্তমান আমাৰ ৰাইট টু প্ৰপাৰ্টি 300A done next which of the following articles state the abolition of untouchability অকমান দেৰি আগতে মই কৈ গৈছিলো বাৰু যে আমাক খুদিছে যে abolition of untouchability কোনটো আৰ্টিকেলৰ আন্ডাৰত দিছে আমাৰ কি আছিল আৰ্টিকেল 17 ৰ আন্ডাৰত কি দিছিল আমাক abolition of untouchability দিছিল next হৈছে which of the following articles state that no discrimination can be done on the basis of race caste sex and place of birth কোনটো আৰ্টিকেলৰ আন্ডাৰত কোনটো অনুচ্ছেদৰ আন্ডাৰত জাতি লিংগ জন্মস্থান আদিৰ আন্ডাৰত বৈষম্য আমি কৰিব নোৱাৰো ওকে ডিসক্ৰিমিনেশন আমি কৰিব নোৱাৰো কোনটো আন্ডাৰত 18 17 15 16 আনসাৰ কি হ'ব আমাৰ আৰ্টিকেল নম্বৰ 15 ওকে বাকি এগিটা আৰ্টিকেল 18 17 আৰু 16 আমি অলৰেডি পঢ়িছোৱে আমি কলুৱে কি হয় নেক্সট হৈছে which fundamental rights cannot be suspended even during an emergency তলৰ কোনটো ৰাইটছক আমাৰ পৰা লৈ যাব নোৱাৰে ইমাৰ্জেন্সি হৈ থাকিলেও আমাৰ ফান্ডামেন্টাল ৰাইটস যোনখিনি হয় হেখিনি আমাৰ পাৰ্মানেন্ট নহয় হা সদায় মনত ৰাখিবা পাৰ্মানেন্ট নহয় ই কেনেকুৱা হয় আমাৰ যদি ইমাৰ্জেন্সি হয় বা অন্য ধৰণৰ এনেকুৱা বেলেগ সিচুৱেচন আহে আমাৰ পৰা ফান্ডামেন্টাল ৰাইটস খিনি লৈ যাব পাৰে গতিকে ই পাৰ্মানেন্ট নহয় ওকে আনসাৰ কি হ'ব আমাৰ ৰাইট টু স্পিচ ৰাইট টু ৰিলিজন ৰাইট টু ইকুৱেলিটি ৰাইট টু লাইফ এণ্ড পাৰ্সোনাল লিবাৰ্টি কিন্তু এটা বস্তুক আমাৰ কি কৰিব নোৱাৰে আমাৰ পৰা লৈ যাব নোৱাৰে আৰু হেতু হল কি ৰাইট টু লাইফ এণ্ড পাৰ্সোনাল লিবাৰ্টি
যিমানেই ইমাৰ্জেঞ্চি নাহক কিয় যিমানেই যি হৈ নাযাওক কিয় তোমাৰ যোনটো জীয়াই থকাৰ অধিকাৰ ৰাইট টু লাইফ ৰাইট সেইটো তোমাৰ কোনেও নিব নোৱাৰে পাৰিব নেকি নোৱাৰে ওকে ওকে সো এইখিনি আছিল আমাৰ ফান্ডামেন্টাল ৰাইটছৰ কুৱেশ্যন এই ক্লাছটো তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব তোমালোকে চোৱা আৰু ৰিভিজন মাৰা ওকে ভালকে বাকি আকৌ এবাৰ কৈ দিও যদি ক্লাছটো পিডিএফ লাগে তেতিয়াহলে ইয়াতে জয়েন কৰি লবা আৰু যদি তোমালোকক ইনষ্টাগ্ৰামত মোৰ লগত জয়েন হ'ব আছে কিবা যদি কথা সুধিব থাকে ইয়াতে তোমালোকে জয়েন হৈ লবা ওকে ঠিক আছে আৰু কেতিয়াবা মই যেতিয়া বেসিকে কোৱেশ্চন কৰাই থাকো মোক কেতিয়াবা কৰবাত স্লিপ অফ টাং হৈ যাব পাৰে কিবা এটা ভুল হ'ব পাৰে হেতু তোমালোকে ইস্যু বনাবলৈ প্ৰয়োজন নাই ৰাইট কাৰণ মই আগতেও কৈছো এটো ক্লাছতো কোন যে গুটেইখিনি বস্তু যেহেতু মই নিজে হ্যান্ডেল কৰি আছো মোৰ লগত কোনো টিম নাই ফোন লগোৱা কেমেৰা লগোৱা ল্যাপটপ লগাই দিয়া OBS চলোৱা মই গুটেইখিনি মই নিজে কৰিব লগা হৈছে সো অলপ হৰবৰি হয় খকাখুন্দা হয় কাৰণ মোৰো বেলেগো আৰু কাম থাকে মই কোনো ধৰণৰ পেইড ক্লাसेस কৰি থকা নাই ইউটিউবত বা মই ইয়াৰ পৰা ৰেভিনিউ আৰ্ন কৰি থকা নাই জাস্ট তোমালোকৰ হেল্প হক বুলি মই বস্তুখিনি দিছো সো বি থ্যাঙ্কফুল বি গ্ৰেটফুল ওকে যিখিনি পাই আছা তাৰ কাৰণে বেয়াকে কলে মই কমেন্ট বক্স বন্ধ কৰিব লগিয়া হয় যেনেকে লাষ্ট ক্লাছটোত মোৰ তেনেকুৱা হৈছে কমেন্ট বক্স বন্ধ কৰিব লগিয়া হৈছে সো অলপমান বুজি পালে ভাল হয় ৰাইট যোনে জানে যে মই বহুত জানো একচুয়ালি তেখেতে বহুত বস্তু নাজানে ওকে আৰু যোন ব্যক্তিয়ে জানিও নজনা দেখায় ৰাইট তে হেজন ব্যক্তিহে আসলে বহুত কথা জানে যোনে একচুয়ালি ভাবে যে মই একোৱে নাজানো তেখেতে জতে হলো নলেজ টলিবলৈ বিচাৰে তেখেতে একচুয়ালি বহুত জানে আৰু যোনে ভাবে যে মই সবেই জানো মই যাকে হলো ইনসাল্ট কৰি দিব পাৰো এতিয়া মই বেয়াকে ক'ব পাৰো এতিয়া মোক কালি লাষ্ট ক্লাছত কৈছে যে নিজে প্ৰথমতে শিকিলো তাৰ পিছত বেলেগক শিকাবে উস্তাদি মাৰিব নালাগে মই উস্তাদি মৰা নাই অফ কোৰ্স মই কোন একো বস্তু পাই থকা নাই জাস্ট তোমালোকক বস্তুখিনি দিবৰ কাৰণেহে মই এইখিনি কৰি লৈছো ওকে কাৰণ মই যদি এতিয়া আকৌ বেলেগ এটা প্লেটফৰ্মত জয়েন কৰো মই ইয়াতে ক্লাছ কৰাব নোৱাৰিম তোমালোকেও জানা সো যিমান কিদিন মই এনেকৈ আছো হিমান কিদিন মই তোমালোকক বস্তুখিনি দি লবলৈ বিচাৰিছো ওকে সো ক্লাছটো যদি ভাল লাগিলে শেয়াৰ কৰিবা লাইক কৰিবা ওকে আৰু কি তোমালোকক লাগে এনেকুৱা ধৰণৰ কমেন্ট কৰি পেলাই মোক জনাই দিবা বাকি সাবস্ক্ৰাইবটো কৰি লবা আৰু এতিয়া পঢ়ি থাকা তেতিয়া হলে বেছি নকো অল দ্য ভেৰি বেষ্ট এণ্ড গড ব্লেছ ইউ অল থ্যাংক ইউ বাই বাই